জীৱনটো কান্দি পাৰ কৰাতকৈ হাঁহি উৰুৱাই দিয়া বহুত ভাল। অকলে থকাৰ মাজতো এটা ভাল লগা আছে। নাথাকে কাৰোবাক হেৰুৱাৰ ভয়, নাথাকে কাৰোবাক পোৱাৰ আশা। সেয়ে অকলে থাকিবলৈ শিকি লোৱা, কাৰণ আজি যি তোমাৰ লগত আছে কাইলৈ নাথাকিবও পাৰে। সম্পৰ্ক এটা কিমান বছৰ পুৰণি সেইটো ডাঙৰ কথা নহয়, সেই সম্পৰ্কটোত তুমি কিমান সুখী সেইটোহে ডাঙৰ কথা। জোৰ তেওঁকহে কৰা যায় যাক সঁচাকৈ ভাল পোৱা যায়, নহ'লেতো এই পৃথিৱীত মিছা ভালপোৱাৰ কোনো অভাৱ নাই। আজিকালিৰ ভালপোৱাত স্বাৰ্থ জড়িত হৈ থাকে, কিন্তু যিয়ে তোমাক নিস্বাৰ্থভাৱে ভাল পায় তেওঁক কেতিয়াও এৰি নাযাবা। যিয়ে সুখী হোৱাৰ অভিনয় কৰি ৰাতি নিজানত নীৰৱে কান্দে তেওঁ কেতিয়াও ভালপোৱাৰ অভিনয় কৰি কাকো কষ্ট দিব নোৱাৰে, কাৰণ তেওঁ জানে কষ্ট কি। যদি কোনোবাই তোমাক অৱহেলা কৰে তেনেহ'লে তুমিও তেওঁক ইগন'ৰ কৰা। সেয়া ইগ' নহয়, চেল্ফ ৰেচপেক্ট হয়। যিয়ে তোমাক কন্দুৱাইছে তুমি তেওঁক কন্দুৱাবলৈ নাযাবা, বৰঞ্চ সি য'ত আছে যাৰ লগত আছে সদায় যাতে সুখত থাকে তাৰেই কামনা কৰিবা। দেখিবা নিজৰ ভুল বুজি পাই সি এদিন নিজেই কান্দি দিব। জীৱনত যদি বেয়া সময়বোৰ নাহিলে হয় তেনেহ'লে আপোন মানুহৰ মুখা পিন্ধা মানুহবিলাক চিনি পোৱা নগ'ল হয়। ভৰসা তাকেই কৰা যিয়ে বিপদৰ সময়ত আহি কয় একো নহ'ব, মই আছোঁ নহয়। প্ৰত্যেকজন সফল মানুহৰ সফলতাৰ আঁৰত এগৰাকী স্ত্ৰীৰ হাত থাকে। পাৰিলে এজন বেকাৰ ল'ৰাক ভাল পাই চোৱা, যেতিয়া তেওঁ সফলতা অৰ্জন কৰিব তেতিয়া তাৰ সফলতাৰ কাৰণ তুমি হ'বা। জীৱন সংগী ৰূপে তেওঁকহে বাচিবা যিয়ে তোমাৰ বাহিৰৰ ৰূপ দেখি নহয়, তোমাক বুজি আৰু তোমাৰ অতীতৰ সকলো কথা জানি তোমাক আঁকোৱালি লয়। কাৰোবাৰ লগত যদি কথা পাতি ভাল লাগে তেন্তে সেইজনৰ প্ৰতি তুমি আকৃষ্ট, কিন্তু কোনোবা এজনৰ লগত যদি কথা নোহোৱাৰ বাবে একোৱেই ভাল নালাগে তেন্তে সেইজনেই তোমাৰ প্ৰকৃত ভালপোৱা। প্ৰকৃত পুৰুষে কেতিয়াও ৰাজকন্যা নিবিচাৰে, যাক ভাল পায় তাইকে ৰাণীৰ নিচিনাকৈ ৰাখে। শৰীৰ আৰু সম্পদক লৈ কেতিয়াও গৰ্ব নকৰিবা, কাৰণ অসুস্থতা আৰু দাৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। মৃত্যুৰ পিছত কোনোৱে মানুহৰ চেহেৰাক লৈ আলোচনা নকৰে, আলোচনা কৰে মানুহৰ চৰিত্ৰক লৈ। সেয়ে চেহেৰা নহয়, চৰিত্ৰ সুন্দৰ কৰা।